নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ম'মৰ এটা ৰেচিপি দিওঁ বুলি ভাবিছোঁ। অৱশ্যে এইটো ৰেচিপি মোৰ নহয়, বাৰ হয়। এয়া বায়ে বনাই আছে, আমাৰ ঘৰলৈ আহিছিলে। চ' মই ভাবিলোঁ মই বাৰ ৰেচিপিটো লওঁ আৰু আপোনালোককো দেখুৱাওঁ, চাই যাওকচোন। ম'ম' বনাবৰ কাৰণে ময়দা 3 কাপ লোৱা হৈছিলে আৰু নিমখ অকণমান তাত ছটিয়াই দি ৰিফাইন অলপ দি অলপমান কুহুমীয়া গৰম পানীৰে ভালদৰে মঠি ল'ব লাগে। আটা মঠাৰ দৰে মঠি ল'লে হ'ল, খালি তাতকৈ অলপ ভালকৈ মঠি ল'ব লাগে, কোমল হোৱাকৈ। মঠি হোৱাৰ পিছত এয়া সৰু সৰুকৈ গোল গোল কৰি লৈছে বেলিবৰ কাৰণে। ম'ম' বনাবৰ কাৰণে এয়া মাংস লোৱা হৈছে। চিকেন ম'ম' বনোৱা হ'ব যিহেতু, সেইকাৰণে এয়া মাংস এতিয়া বইল কৰা হ'ব। এয়া মাংসৰ চুপটোৰ কাৰণে আদা নহৰু পেষ্ট আৰু পিঁয়াজ, ধনিয়া আৰু জালুকৰ গুড়া আৰু নিমখ দিয়া হৈছে। এয়া বেলি থকা হৈছে। এয়া বইল কৰি লোৱা মাংসখিনি সৰু সৰুকৈ টুকুৰা কৰি লোৱা হৈছে আৰু তাৰপিছত এয়া বেলি লোৱা ৰুটিটো তেনেকৈ দি ভালদৰে খুৱাই ল'ব লাগে আৰু মুখখন ভালকৈ এনেকৈ টেপি বন্ধ কৰি। এইটো বাৰ ৰেচিপি আৰু মই এদিন পাছত বনালে কেতিয়াবা এদিন মোৰ ৰেচিপিটো দিম বাৰু। মই এনেকৈ বনাওঁ, অলপ বেলেগ আৰু কিবা কিবি দিওঁ আপোনালোকক। পাছত মই নিজে বনালে দিম মোৰ ৰেচিপিটো। আজি বাৰ ৰেচিপিটো চাওকচোন। কেনেকুৱা লাগিছে বাৰু শ্বেপটো? সেয়া ইলেক্ট্ৰিক কুকাৰত বনোৱা হ'বৰ কাৰণে ইলেক্ট্ৰিক কুকাৰ চালনীখনকে লোৱা হৈছে আৰু তাত লাগি নধৰিবৰ কাৰণে অকণমান ৰিফাইন সানি লোৱা হৈছে আৰু তাৰপিছত এয়া ম'ম'বোৰ ইয়াত দি দিম। এতিয়া বেছি টাইম নালাগে, 15 মিনিট 20 মিনিটমানতে হৈ যাব। খোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। আৰু ইমানখিনিলৈকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিবলৈ নাপাহৰিব। সেয়া খাবৰ কাৰণে ৰেডি। এতিয়া চাটনি আৰু চচৰ সৈতে আমি খাম। তো থেংক ইউ।